প্ৰথমতে এনেকৈ যিসকলে মোৰ ভিডিঅ'টো নাই চোৱা তেওঁলোকে চাব বুলি আশা কৰিলোঁ আৰু মোৰ চেনেলটো যিসকল নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আজি দেখাই আছোঁ বলক মই চুলি কেনেকৈ কি হেৰি কৰোঁ, এনেকৈ চাই থাকিব আৰু স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাব বুলি ভাবিলোঁ। প্ৰথমে এয়া আমলখি এয়া লৈছিলোঁ, গেলাই থৈছিলোঁ আমলখি এয়া, তাৰপৰা এইবোৰ উলিয়াই লৈছোঁ, এয়া উলিয়াই লৈছোঁ। তাৰ লগতে আপোনালোকে এল'ভেৰা দি ল'ব লগত, নহ'লে জেতুকা পাতটো থাকেই আপোনালোকৰ, জেতুকা পাতো দিব পাৰিব। বলকচোন চাওঁ কেনেকৈ আমি লগাওঁ, খাই আছোঁ। মই এতিয়া লগাইছিলোঁ আমলখিনি, লগোৱা শেষ হ'ল। তাৰপিছত অলপ দেৰি 3 ঘণ্টা ৰখিলোঁ, 3 ঘণ্টাৰ পিছত এতিয়া মই চুলিখিনি ধুলোঁ, ধুই পেলাই এতিয়া আহিছোঁ। চুলিখিনি শুকুৱাই ল'লোঁ, মই ড্ৰাই মাৰি শুকুৱাই লৈ পিনে চুলিখিনি দেখিছেনে আপোনালোকে, এতিয়া হেৰি এটা উঠিছে, দাম এটা দিছে আমলখি ৰস। আমলখি ৰস চুলিত লগালে বহুত ভাল, লগাব, আপোনালোকেও ইউজ কৰিব পাৰিব আমলখি ৰস। কালি আমলখিনো চবেই এনেকৈ খুন্দি হ'লেও লগাব পাৰে আপোনালোকে। আমলখিৰ লগত আৰু এটা বস্তু লগাব পাৰে আপোনালোকে, জেতুকা পাতৰ ৰস খুন্দি আমলখিৰ লগত মিক্স মাৰি বা এল'ভেৰা দি কিনিও দিব পাৰে। মই আমলখি আৰু এল'ভেৰা মিক্স কৰি লৈছিলোঁ, যিহেতু আপোনালোকে দেখিছিলে লগাই লৈছিলোঁ। এতিয়া কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আজিলৈ আহিছোঁ, বাই।